এই মহিলা সবলীকৰণৰ এই ডাঙৰ কৰ্মযজ্ঞ সম্পাদন হৈছে। 10,000 টকা এতিয়ালৈকে আমি 25 লাখ মহিলাক দিলোঁ। এগৰাকী মহিলায়ো এই টকা অপব্যৱহাৰ কৰা নাই। ক'ৰবাত যদি ঘৰৰ মানুহজনে 2,000 টকা খুজিছে, মানুহজনৰ লগতে কাজিয়া কৰি গৈছে যে এই টকা আমি নিদিওঁ। দুই এগৰাকী মহিলাই সিদিনাখন এগৰাকী মহিলাক পালোঁ, চেকখন বেংকত দিয়াই নাই, টেবুলৰ ওপৰতে ধুনীয়াকৈ সজাই ৰাখি থৈ দিছে। তাৰপিছত নিগনিয়ে চেকখন খাই গ'ল। মহিলাগৰাকী কান্দি কান্দি তত নাই। ফেচবুকত মই দেখিলোঁ, লগে লগে চেকখন ঘূৰাই দিলোঁ। সুধিলোঁ, বাইদেউ ইমান দিন কিয় চেকখন দিয়া নাই বেংকত? বোলে মৰম লগাৰ কাৰণে ৰাখি থৈছিলোঁ। এইবিলাক হৈছে সৰু সৰু কথা, কিন্তু আমাৰ কাৰণে এটা ডাঙৰ কথা যে আমি ৰাজনীতি কৰা মানুহসকলে যেতিয়া ৰাইজৰ কথাবোৰ বুজি পাওঁ, আঁচনিবোৰ ল'ব আমাৰো সুবিধা হয়। আজি আপোনালোকে চাওক, প্ৰথমতে আমি ভাবিছিলোঁ গছপুলি ৰুবৰ কাৰণে 10,000 টকা দিছে, কিন্তু দুডাল গছপুলি ৰুবৰ কাৰণে চৰকাৰে কিয় 10,000 টকা দিব? এইটোতো কোনো আঁচনি নহয়। এই আঁচনিটোৰ প্ৰথম কথাটো হৈছে আমি ৰাইজক শিকাইছিলোঁ যে ঘৰত দুডাল সাঁচি গছৰ পুলি ৰুৱক, 10 বছৰ পিছত হ'লেওতো উপাৰ্জন হ'ব। অৰ্থাৎ আমাৰ প্ৰচেষ্টাটো আছিলে যে মহিলাগৰাকীয়ে উপাৰ্জনৰ কথা প্ৰথমৰ পৰাই চিন্তা কৰক। আমাৰ উদ্দেশ্য কি? আমাৰ উদ্দেশ্য হ'ল মহিলাগৰাকীক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা, লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? লাখপতি বাইদেউ হ'ল যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে। আমি বহুতে গাঁৱৰ পৰা আহিছোঁ, আমি মনতে ভাবিম যে আমিনো 1 লাখ টকা কেনেকৈ উপাৰ্জন কৰিম? কিন্তু খুমটাই সমষ্টিৰ 2,000 মহিলাই আজি বছৰত 1 লাখ টকা উপাৰ্জন কৰে। 2,000ৰ নাম মই ক'ব পাৰোঁ, ইয়াতে আছে, কিন্তু 2,000ৰ নামৰ জেগাত মই 20 গৰাকী মহিলাৰ নাম ক'ম, আপোনালোকে চিনি পাব। তেওঁলোক আজি লাখপতি বাইদেউ হৈছে। 2 নম্বৰ ৰঙাজান গ্ৰান্টৰ মঞ্জুলা বৰা, সেই গাঁৱৰে চালমা চৰেণ টেটে, নেটেকু বস্তি গাঁৱৰ শৰ্মিষ্ঠা শৰ্মা বৰঠাকুৰ, হাৰাৰ গাঁৱৰ ইলা বৰা দুৱাৰা, হাৰিয়াল গাঁৱৰ মিনতী দেৱী, জেকচন গ্ৰাণ্ট গাঁৱৰ লক্ষীমণি গোৱালা, কুৰুকা গাঁৱৰ বুলি গগৈ, হাৰাৰ গাঁৱৰ ৰীমা শৰ্মা, ঢুলীয়া গাঁৱৰ মন্দিৰা ৰবি দাস, কাকতি গাঁৱৰ বিনু শইকীয়া, অভয়জান চাহ বাগিচাৰ ৰজনী দংদং, হাৰাৰ গাঁৱৰ মিনু হাজৰিকা, শালমিৰা মহকুটি গাঁৱৰ ইয়াছমিন বেগম, বগৰীয়ানী গাঁৱৰ মালতী গগৈ, ৰংবং পথাৰ গাঁৱৰ আইজনী হাজৰিকা, হাউতলি গ্ৰাণ্ট গাঁৱৰ পানেশ্বৰী তাঁতী, কাকতি গাঁৱৰ বুলি বৰা, ঢুলীয়া গাঁৱৰ বুনু বেগম, চাৰিঙীয়া গাঁৱৰ ইলা বৰা, 3 নম্বৰ ৰঙাজান গাঁৱৰ গ্ৰাণ্টৰ জুনুমণি গগৈ। এনেকৈ মাতি থাকিলে 2,000 মহিলাৰ নাম আমি পাম।